জৈন ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল মহাবীৰ স্বামীয়ে। জৈন ধৰ্মত ২৪ জন তীৰ্থংকৰ আছিল। ইয়াৰে প্ৰথমজন তীৰ্থংকৰৰ নাম আছিল ঋষভদেৱ বা আদিনাথ আৰু মহাবীৰ স্বামী আছিল ২৪ নম্বৰ অৰ্থাৎ শেষৰজন তীৰ্থংকৰ। এওঁকে জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয় কাৰণ এওঁৰ দিনতে জৈন ধৰ্ম ভাৰতৰ বিভিন্ন দিশত প্ৰসাৰিত হৈছিল। এওঁৰ দেউতাকৰ নাম আছিল সিদ্ধাৰ্থ। জৈন ধৰ্মত কৈবল্য মানে হ'ল জ্ঞান লাভ কৰা। মহাবীৰ স্বামীয়ে ৰিজুপালি নদীৰ পাৰত এডাল শাল গছৰ তলত জ্ঞান লাভ কৰিছিল। জৈন ধৰ্মত ১১ জন লোকৰ সংগমক গন্ধৰ বোলা হৈছিল। ত্ৰিৰত্ন জৈন ধৰ্মৰ লগতে সম্বন্ধিত কিছুমান গ্ৰন্থ আছিল। জৈন সাহিত্যক আগমন বোলা হৈছিল আৰু এই গ্ৰন্থসমূহ প্ৰকৃত ভাষাত লিখা হৈছিল। মহাবীৰ স্বামীৰ এজনী পুত্ৰী আছিল যাৰ নাম প্ৰিয়দৰ্শিনা আছিল। তেওঁ জামিলী নামৰ এজন লোকৰ সৈতে বিয়া হৈছিল।